চৰকাৰী কাৰ্যালয় ঔদ্যোগিক খণ্ডত লগাবলৈ দিয়া স্মাৰ্ট মিটাৰ লগালে ঘৰে ঘৰে। কেন্দ্ৰৰ নিৰ্দেশনাক নচ্ছাত কৰি ৰাজ্য চৰকাৰৰ ৰহস্যজনক কাণ্ড। ৮০% বিদ্যুৎ খৰচ কৰা চৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান ঔদ্যোগিক খণ্ডত স্মাৰ্ট মিটাৰ সংস্থাপন নকৰি ২০% বিদ্যুৎ খৰচ কৰা ঘৰুৱা গ্ৰাহকক চৰকাৰে লক্ষ্য কৰি লোৱাটো ভয়ংকৰ জনবিৰোধী কাণ্ড। পূৰ্বৰ সক্ৰিয় ডিজিটেল মিটাৰবোৰ উঠাই নি চৰকাৰে অন্য এক বৃহৎ কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে। শক্তি মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ ভিত্তিত গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ আদি ৰাজ্যই চৰকাৰী ঔদ্যোগিক খণ্ডতে সংস্থাপন কৰিছে প্ৰিপেইড মিটাৰ। আদানী, জেনাছ, লেণ্ডাৰ্ছকে ধৰি ৫ প্ৰতিষ্ঠানক ৭ লাখকৈ ৩৫ লাখ স্মাৰ্ট মিটাৰ যোগানৰ ঠিকা দিছে ৰাজ্য চৰকাৰে। সংবাদমেলত ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনৰ বিস্ফোৰণ। চৰকাৰী ব্যৱসায়িক আৰু ঔদ্যোগিক শ্ৰেণীৰ গ্ৰাহকৰ বাবে স্মাৰ্ট মিটাৰ ব্যৱস্থা নকৰি চৰকাৰে অতি অন্যায়ভাৱে ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকক হাৰাশাস্তিৰ লক্ষ্য কৰি লৈছে। ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰণালয়ৰ নিৰ্দেশনাক চূড়ান্তভাৱে আংগুষ্ট প্ৰদৰ্শন কৰি অসম চৰকাৰে ৰহস্যজনক পৰিস্থিতিত ঘৰুৱা গ্ৰাহকৰ বাসগৃহতে স্মাৰ্ট মিটাৰ সংস্থাপনত উঠি পৰি লাগিছে। গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰ আৰু APDCLৰ বিৰুদ্ধে সৰব হৈ পৰে অল আছাম ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যন। সংগঠনটোৱে তথ্য দাঙি ধৰি কয় যে ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰণালয়ৰ ২০২১ চনৰ ১৭ আগষ্টৰ নটিফিকেশ্যন নম্বৰ ২৩/৩৫/২০১৯ RNR অনুসৰি ব্লক পৰ্যায়ৰ পৰা সচিব পৰ্যায়লৈ সকলো চৰকাৰী বিজুলী সংযোগতে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত স্মাৰ্ট মিটাৰ বাধ্যতামূলকভাৱে সংস্থাপন কৰিব লাগিছিল, কিন্তু আজিলৈকে সেয়া হৈ নুঠিল। তাৰ বিপৰীতে অসমত ২৫ লাখৰো অধিক ঘৰুৱা গ্ৰাহকৰ বাসগৃহত সংস্থাপন কৰা হৈছে স্মাৰ্ট মিটাৰ, যিটো স্বাভাৱিকতে ভয়ংকৰ বুলি উল্লেখ কৰে ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনে। সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ উপদেষ্টা বিমল দাসে তথ্য দাঙি ধৰে যে অসমৰ অন্য ৰাজ্যই ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি কাম কৰিছে, কিয়নো সমগ্ৰ ভাৰততে ২২,৫০,৮২৫টা স্মাৰ্ট মিটাৰ সংস্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। তাৰ বিপৰীতে এতিয়ালৈকে মাত্ৰ ১,২৯,৮৩,৫৭৫টা স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে। দেশত এই পৰিমাণ মাত্ৰ ৫.৮৩%হে। তাৰ বিপৰীতে অসমত ৬৯ লাখ স্মাৰ্ট মিটাৰ সংস্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। অসমত এতিয়ালৈকে সংস্থাপন হৈছে ২৫ লাখ স্মাৰ্ট মিটাৰ, এই পৰিমাণ ৩৪%। কৰ্পৰেটৰ লাভৰ বাবে ৰহস্যজনক পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যবাসীক ঘৰে ঘৰে প্ৰিপেইড মিটাৰ সংস্থাপন কৰি দেশৰ ভিতৰতে অভিলেখ ৰচিব বিচাৰিছে বুলি সংগঠনটোৱে কটাক্ষ কৰে। এই সন্দৰ্ভত অধিক তথ্য যোগান ধৰি সংগঠনটোৰ উপদেষ্টা দাসে কয় যে আদানী, জেনাছ, লেণ্ডাৰ্ছকে ধৰি দেশৰ আগশাৰীৰ ৫টা প্ৰতিষ্ঠানক ৭ লাখকৈ ৩৫ লাখ স্মাৰ্ট মিটাৰ যোগানৰ ঠিকা প্ৰদান কৰিছে অসম চৰকাৰে। সংগঠনটোৰ মতে বৰ্তমানৰ ডিজিটেল মিটাৰসমূহ ১০০% সক্ষম হৈ থকা সত্ত্বেও ডিজিটেল মিটাৰসমূহক পৰিত্যক্ত কৰি ৰাজকোষৰ লাখ লাখ কোটি টকা খৰচ কৰি স্মাৰ্ট মিটাৰ সংস্থাপন কৰা কাৰ্য সংঘটিত হৈছে একমাত্ৰ বৃহৎ কৰ্পৰেট গোষ্ঠীক সন্তুষ্ট ৰখাৰ স্বাৰ্থত। এই ক্ষেত্ৰত এক বৃহৎ কেলেংকাৰীৰ গুণ পাইছে সংগঠনটোৱে। লক্ষণীয়ভাৱে প্ৰিপেইড মিটাৰ স্মাৰ্ট মিটাৰ স্থাপন প্ৰক্ৰিয়াৰ যোগেদি চৰকাৰী বিদ্যুৎ বিতৰণ ব্যৱস্থাক অতি দ্ৰুত বেচৰকাৰী কোম্পানীৰ হাতত গতাই দিয়াৰ এক চক্ৰান্ত কৰা হৈছে। প্ৰিপেইড স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ যোগেদি চৰকাৰে গ্ৰাহকসকলৰ পৰা বিদ্যুৎ সেৱা লাভ কৰাৰ পূৰ্বে মাচুল আদায় কৰি আছে, অৰ্থাৎ গ্ৰাহকসকলে সেৱা লাভ কৰাৰ আগতীয়াকৈ ধন দিছে। অথচ দিনটোত ঘণ্টাৰ পিছত ঘণ্টা চৰকাৰে বিদ্যুৎ যোগান ধৰা নাই। বিদ্যুৎ যে অতি অত্যাৱশ্যকীয় সেয়া চৰকাৰে সেই ধাৰণা সলনি কৰি স্মাৰ্ট মিটাৰৰ যোগেদি বজাৰকেন্দ্ৰিক ধ্যান ধাৰণা প্ৰতিষ্ঠিত কৰাৰ চেষ্টা চলাই আছে। তাৎপৰ্যপূৰ্ণভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয়, মন্ত্ৰী বিধায়কৰ বাসগৃহতো স্মাৰ্ট মিটাৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিছিল, কিন্তু সেয়া ঘোষণাতে ৰ'ল। কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ৰ নিৰ্দেশনা মানি চলাৰ প্ৰয়োজনবোধ নকৰিলে অসম চৰকাৰে। তাৰ বিপৰীতে বিগত ২টা বছৰত অসমত ঘৰে ঘৰে সংস্থাপন কৰিলে প্ৰিপেইড মিটাৰ। এয়া চূড়ান্তভাৱে অন্যায় আৰু গ্ৰাহকৰ স্বাৰ্থবিৰোধী কাৰ্য বুলি সংগঠনটোৱে দাবী কৰে। ঘৰুৱা গ্ৰাহকৰ বাসগৃহত স্মাৰ্ট মিটাৰ সংস্থাপনৰ আঁৰত বৃহৎ কেলেংকাৰী নিহিত হৈ থকাৰ সন্দেহ ব্যক্ত কৰে সংগঠনটোৱে।
ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনৰ মতে ঘৰুৱা গ্ৰাহকক স্মাৰ্ট মিটাৰ যোগান ধৰি কৰ্পৰেট গোষ্ঠীক যিদৰে চৰকাৰে লাভৱান কৰিছে সেইদৰে ঔদ্যোগিক ক্ষেত্ৰত প্ৰিপেইড মিটাৰ সংস্থাপন নকৰি উদ্যোগসমূহক লাভান্বিত কৰিছে। সংগঠনটোৱে তথ্য দাঙি ধৰি কয় যে ৰাজ্যৰ বিভিন্ন উদ্যোগে জুলাই আগষ্ট মাহত অতি কৌশলেৰে বিদ্যুৎ চুৰ কৰে। তেওঁলোকৰ মিটাৰসমূহ বেয়া বুলি APDCLক জনায়। সেই অনুসৰি APDCLে মিটাৰবিহীনভাৱে বিদ্যুৎ খৰচ কৰিবলৈ তেওঁলোকক অনুমতি দিয়ে। যিহেতু জুলাই আগষ্ট মাহ দুটা চাহ উদ্যোগকে ধৰি বিভিন্ন উদ্যোগৰ পিক টাইম, সেয়েহে এই সময়ছোৱাত উদ্যোগসমূহে মিটাৰবিহীনভাৱে বিদ্যুৎ খৰচ কৰি বিদ্যুতৰ চৌৰ্য কাৰ্যত লিপ্ত হয়। সমগ্ৰ বছৰৰ বিদ্যুতৰ বিলৰ গড় হিচাপ উলিয়াই APDCLে মাচুল সংগ্ৰহ কৰে। সেয়েহে পিক টাইমৰ মাহ দুটা তেওঁলোকে মিটাৰ বেয়াৰ অজুহাত দেখুৱাই মিটাৰবিহীনভাৱে চলে। এয়া এক বৃহৎ কেলেংকাৰী বুলি দাবী কৰে সংগঠনটোৱে।